গুড মৰ্নিং সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ কিয়নো আজি আমাৰ ঘৰত পাত পঢ়াব লগতে নৌ খাব। তাকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, দিনটো কেনেকৈ পাৰ হয় তাকে দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে জিমি এতিয়া কোনে চনিকা বাই গা ধুৱাব? গা ধুৱাবলৈ ভয়ত একেবাৰে গা ধুবলৈ ইমান টান পায়। গা নুধুলে কেনেকৈ হ'ব? গা ধুব আজি। দুষ্ট এইখিনি পানী হৈ যাওক পুখুৰীত পেলাই দিব। পাপাই পুখুৰীত পেলাই দিয়া নিচিনা পেলাই দিলে ভাল হ'ব নেকি? আগ দেখিছোঁ অকল মানুহে ঠাণ্ডা লাগে নেকি ন? ইয়াও ঠাণ্ডা লাগিব আকৌ জোকাৰি কৰি দিয়া ভাল লাগে মোৰ। অলপ ৰ'দলৈ নি লচোন, ৰ'দতে আছে আৰু ধুনু ধুনু হৈ যাব আজি আকৌ। ৰ নিহিলাবি জোকাই দিয়ে লগালগ পটাপট ধোৱা নহ'লে জোকাই নিদিয়ে। পাপাই ধুৱাইছিলে। কেতিয়া ধুৱাইছিলে? এই 2-3 দিন হ'ল। মোক আজি ধুৱাইছিলে নেকি বোলে? আজি নাই ধুৱাই। পাপাই ধুৱাই মইতো ভাল খালি হয় তাই ক'ব লাগে বেলেগে তোক লেলে চেচে হৈ গ'ল। ধেৰ ধুই দিলে। নুজুকাবি নুজুকাবি ৰ চেম্পু সেইখিনি গ'ল নাই আকৌ। মুঠা মাথাটো ধুব লাগে নহয়। দেখ পানী ঢালি নিদিব মানে পানী খাকে এই নিদিবি লগালগ হাতে মোহাৰি থাক নহ'লে এই জোকাই দিয়ে। এইফালে আকৌ গৈছো সেইফালে ৰ তোক সেইফালে নিম ৰ অকণমান দে। পাপাক ভয় খালে জানে পাপাই পানী মাথাৰ ভয় ঢালি দিয়ে। সেই আকৌ ভালকৈ ধুৱাব লাগে। এইফালে ভণ্টিয়ে ধৰা পিয়া ধুই আছে। এই কাম লাগিছা মই আৰু এনেই অকল কেমেৰা। কেনেকুৱা লাগিছে ধুই? কেনেকুৱা লাগে? বেলেগ কাম কৰিছে আৰু আজি ছোৱালীকেইজনী। এইফালে মাৰ ফুলনিখন মাৰ সৰু ভণ্টিয়ে লগোৱা অৱশ্যে। সৰু ভণ্টিয়ে পানী দিছে। ইমান দিন হ'ল পানীয়ে দিয়া নাই চাগে। মইতো এদিন পানী মই একো আপডালে নকৰোঁ। সময় নাই মৰি থাকিলে যে আকৌ ওলাব তাৰ পুলিৰ পৰা। এই তাতোতো ফুলি নাইকিয়া আছে ন? এইযোৰ ইমান ধুনীয়াকৈ লগাই থৈছে। কি কৰিছা বাইদেউ? গৰম দিছে পানী দিছা। আজি বেলেগ কাম কৰিছে। ডাঙৰ ভণ্টিও বেমাৰ, তাইও কাম কৰিব পৰা নাই। ময়ো তাৰপিছত ইয়াৰ গাতে গোটেই বোজাখিনি পৰিছে আৰু মা আৰু সৰু ভণ্টি কৰিব লাগে কাম। আমাৰ কাম কৰা বাইদেউগৰাকী এইগৰাকীহে আৰু এজনী আমাৰ কামবালি বাই কাম কৰি শেষেই হোৱা নাই। এইখিনিতে আহি থৈ দিয়ে। বতাহ ধুইছে, খৰাহী ধৰা পিয়া তাত ক'ত থবি বাৰু? এনেকুৱা বেলেগত থৈ দে। আমাৰ মায়ে পাকঘৰটো মুচিছে। এইফালে চাই দিয়া আকৌ মুখখন। ঘৰ মচাই নহ'ব কৈছে। আমাৰ ঘৰ এনেকুৱাই আৰু এই পাকঘৰ মুচি থাকা। জীয়েক কাজিয়া লাগিছে, কাজিয়া লাগি লাগি কাম কৰি আছে। ইমান কাম কৰিছে নেদেখে নেদেখে অকল গালি দি থাকে, খঙে উঠি যায়। নেদেখে নহয় থাকি গৈছে কৰিবলৈ। থাকি গৈছে হয় কি অলপ ৰেষ্ট নলম নেকি নো? হ'ল বাইদেউ মাকৰ পৰা গালি খাই আকৌ আহিলি আকৌ কেমেৰা লৈ কেনে। এনেই নকয় নহয় মাকবোৰে যিমান কাম কৰিলো নেদেখে বুলি। ইনষ্টাগ্ৰামত দিয়ে যে ৰিলচবিলাক সঁচাকৈ এই ক্ষেত্ৰতো সঁচা হয় বুলি ক'ব লাগিব।
বেমাৰ হৈ আছে ক'ত শুব মোবাইল টিপিছে এইয়া কি চাইছে এফালে এয়া কাম কৰি ভাগৰ চাপা হলা আজি এইটো এটা কুকুৰ ক'ৰ পৰা আহিলে বা আমাৰ দাইয়া মাছ ওলাইছে পাৰিঠা মাছ এইফালে বৰ্তা মাছ ধৰিছে পাপা ঐ ক'ত উঠিছগে ডাঙৰ হৈছে জানো আছে আৰু জলফাই পৰিবি দেই পৰিবি নাই দেখা পাতে ঢাকি থৈ দিলে মাছ ধৰাৰ পৰিৱেশ চাই সঁচাকৈ ইমান ভাল লাগে পাপা দাই বৰ্তা ভণ্টি গোটেইখিনি হা এই গা ধুগে মই আমাৰ দাৰিয়া ঐ জুপি আছে মাছ খাবলৈ কাৰণে চালনী এখন দি ঢাকি থব লাগিছিলে নহলে আমাৰ এই এখেত মহা বদমাছ পুখুৰীটো সেই লেতেৰাখিনি কাৰণে আকৌ মাছবিলাক নুঠে পাত চাত পৰি গৈছিলি তই তোক বিচাৰি গৈছিলো বা বাইকক অহা দেখি কুকুৰটো ইমান ঢুকিছে জিমি বা ইমান ডাঙৰ কাক হয় বেয়া আছিলে খাব নাপাওঁ কি কৰবা আৰু বৰ দুখ মোৰ হোষ্টেলত কিবা খাং লাগে হোষ্টেলত যাবি নেকি খাব ন তোৰ ইয়াত খাব ইয়াত তোৰ খাব নোৱাৰো ন তোৰ খাং লাগিব খা মই নেখাওঁ আকৌ তথাপি কওঁ টেঙা বোলা বস্তুটো কেনেকৈ মা বা গালি খাবি উঠনি এসোপা বকিলে ইমানখিনি কাম মই একো কাম নকৰোঁ কাম নকৰিলোঁ দেখি নাপালে গালিটো খালি আৰু গালিটো খালোঁ ভাল নহয় ভাত খাই ল যে বুক নাই ঠাণ্ডা মইতো মোবাইল ধৰি এইবোৰে কৰি থাকিম আৰু মোৰতো একো কামেই নাই ৰবাব টেঙা এটা লাগে ডাঙৰ ডাঙৰ জলফাই লাগে আমাৰ যদি ডাঙৰ হোৱা নাই এতিয়া ক'ৰ পৰা আনোগৈ কাইলৈ যাবিগৈ নেকি কাইলৈ যাবগৈ লাগিব এইফালে পুখুৰীৰ মাছ ধুনীয়াকৈ বাছি মেলি থৈছে এইফালে দুইজন বৰ্তাই মিলি ব্ৰইলাৰ কাটি আছে আমি এইফালে শাক কাটি আছোঁ এইফালে বৰমা বৌ এইফালে চাই দিয়ক ঔটেঙা পচলা নহৰু পিঁয়াজ বৰমাই ইমান ধুনীয়াকৈ ঔটেঙা কাটিছে মাছৰ লগত ঔটেঙা কৃষ্ণ নমো নমো নাৰায়ণ প্ৰসন্ন কৰি কুমাৰ কোনে জ্ঞান আপোনাৰ মনত কৰি আজি 12 তাৰিখ নবান্ন নতুন খোৱা উপলক্ষে সেউতী আছে সেয়া ধৰিছে সেয়াতে সেউতী কোনোবাখিনি গ্ৰহটো কালত উদ্ভাৱিত আছিলে সন্মান হওক
আৰু আগলৈকে এই যে শিক্ষাৰ্থীয়ে পঢ়া শুনা কৰি আছে, পঢ়া শুনাটো আইচটো কণ্ট্ৰলত লৈ আৰু আগলৈকে কাৰ কোনো নাম আছে শিক্ষাৰ্থী বিষয়ে থাকিব আৰু যি মানে বাঞ্ছা কৰিছে মনৰ বাঞ্ছা সিদ্ধিপূৰ্ণ হওক। আগলৈকে এইদৰে হৰি সেৱা ভকত সেৱা কৰিছিল হৈ ভক্তি দি ভক্তিপাত্ৰ কৰি গুৰু গোবিন্দ অপৰধৰণে সেইগোটেই কৃপা আৰু কৃষ্ণ হৈছে। ইয়াতে এফালে ভাত এফালে দালি বহাই দিছে, আনফালে জেঠাই মাছ ফ্ৰাই কৰি আছে। মাছ আৰু ঔটেঙা বনাব চাগে। ইমান ধুনীয়াকৈ জুই জ্বলিছে। জুইত বনালে অৱশ্যে খাবলৈও সোৱাদ হয়। আনফালে আকৌ বৰমা আমৈহঁতে মিলি ইয়াতে মাংস বনাব, মাংস আৰু কোমোৰা বনাব চাগে। ধুনীয়াকৈ তেওঁলোকে ৰেডি কৰি আছে। এফালে আদা নহৰু গোটেইখিনি ৰেডি কৰি লৈছে। এইফালে বৰমাই আকৌ চালাডৰ কাৰণে কাটি আছে, কবি বিলাহী পিঁয়াজ এনেকৈ। মই তাকে অলপ ভিডিঅ' কৰি থৈছোঁ। ডাঙৰ ভণ্টি আৰু মই, তাই আচলতে বৰকৈ কেমেৰাত ওলাবলৈ ভাল নাপায়। লাইট মানে ভিডিঅ' নুঠিলেও কি হ'ব, লাইট ফ্লাছ জ্বলি হ'লেও অট'মেটিক ভিডিঅ' উঠি যাব। কৃষ্ণ হৰি ৰাম হৰি কৃষ্ণ আজি নমানুঠে তিনিদিন ভকতক বৈষ্ণৱক নিমন্ত্ৰণ কৰি আনিছোঁ। এইখিনিতে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত য'ৰ পৰা আছে তোৰ পৰা যেন য'ৰ ধুনীয়া আশীৰ্বাদ দিব। এই সময় গুড মৰ্ণিং। যোৱাকালি পাছলৈ আৰু ভিডিঅ' কৰাই নহ'ল, পাহৰি থাকোঁ আচলতে ভিডিঅ' কৰিবলৈ। মানুহৰ সমাগমত লাজো লাগে ভিডিঅ' কৰিবলৈ। এইফালে ভণ্টিয়ে শুই উঠিয়ে চোতাল সাৰিছে। আচলতে মই অলপ অসুস্থ হৈ আছোঁ, সেইবাবে মোক কাম কৰা দেখা নাই। যোৱাকালি ভণ্টিয়ে পানী দিয়া ভিডিঅ'টো দেখিছেই, ইমান লেতেৰা হৈ আছিলে বৰষুণৰ পানী পৰি। এইফালে আজি পাপাই চফা কৰি আছে ধুনীয়াকৈ। এইখিনি মায়ে ৰোৱা ফুল। যোৱাকালি ভিডিঅ' কৰিবলৈ নহ'ল, সেইকাৰণে ভিডিঅ'টো আকৌ আজি ষ্টাৰ্ট কৰি দিছোঁ। কি কৰিছা বাইদেউ? কি কৰিছা? বনখিনি অলপ গজি গৈছে ন, চফা কৰিছা? কালি চয়নিকাই পানী দিলে, আজি তোমাৰ ভাগত পাল পৰিলে। আজিতো সি গুচি গ'ল হোষ্টেল। এইফালে বাপেক জীয়েক পূৰা কামত লাগি গৈছে। পাপাৰ ড্ৰেছ চেঞ্জ হৈ গ'ল।
গা ধুই আকৌ চাফা হৈ ল'লে এইফালে আমাৰ ডাঙৰ ভণ্টি চুনু বাইদেউ চব চাফা কৰা একেবাৰে ভালকৈ এইফালে কালি ভণ্টিয়ে দিয়া বৰষুণৰ পানী পৰি গোটেই পকাবোৰ লেতেৰা হৈ যায় চাফা কৰিবলৈ কিমান চাফা কৰিব এইফালে আমাৰ জিমি কি কৰিছা তুমি এইফালে মায়ে খেলাই আছে নাতিনীৰ নাতি মোৰ আচলতে ভাগিনৰ ল'ৰা হয় বাই হ'ব না কি হ'ব বা কি হ'ব জানি না ভাগিন কি বুলি ভিডিঅ'টো আৰু দীঘল নকৰোঁ বুলি ভাবিছোঁ ইয়াতে সামৰি দিছোঁ শেষলৈকে চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ বাই বাই